অসমীয়া বৰি মায়াৰ অন্যটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো এতিয়া অলপ ওলাই আহিছোঁ হাজবেণ্ড আৰু মই, কাৰণ কাইলৈ যাবগৈ। তো আজিয়ে লাষ্ট হ'ব গাড়ীখন, আজিয়ে লাষ্ট তাৰ একেলগতে। তাৰপিছতে তো চাই থাকিবা ব্লগটো। আৰু এতিয়া আমি আহি আছোঁ আমগুৰি, বস্তু এটা কিনিব লাগে, বহুত দৰকাৰী বস্তু এটা কিনিব লাগে, সেইকাৰণে আজিয়ে যাওঁ, নহ'লে আকৌ কিনা নহয়গৈ। সেইটো কাৰণে তো এতিয়া ওলাই আহিছোঁ ঘৰৰ পৰা আৰু ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ ইয়াতে। তো চাই থাকিব শেষলৈকে, কি লওঁ মই দেখাম বাৰু আপোনালোকক কেনেকুৱা লওঁ। তো সেয়াই চাই থাকিব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু বহুতে মোৰ ভিডিঅ' চাই কিন্তু ছাবস্ক্ৰাইব কৰা নাই, প্লিজ কৰি দিব। তো সেই আৰু কমেণ্ট কৰিব ধুনীয়া ধুনীয়া, ভাল লাগে তেতিয়া চাই থাকিব হয়নে। মই এইযোৰ পিন্ধি ল'লোঁ হাজবেণ্ডৰ চশমা, কালা চশমা গাত মানে ৰাম ৰাম গৈছোঁ, এইটো গাঁতত পৰিবলৈ হ'লে। আৰু এতিয়া আমি দোকানখন পালোঁহি, য'ৰ পৰা নিম বস্তুটো হৈছে এটা ৱাৰ্ড্ৰব। তো চাই আছোঁ আমি, আৰু বেলেগ কিবাও চাইছোঁ বাৰু, লগতে কেইখনমান চকী প্লাষ্টিকৰ। তো সেয়াকে নিবলৈ আহিছোঁ আজি। আৰু বস্তুটো লোৱা হ'ল আৰু ল'লোঁ কিবা কিবি অলপ ল'লোঁ, মানে কি মালে এটা চুৱেটাৰ আৰু এটা মোলে ল'লোঁ। তো দেখাম বাৰু আপোনালোকক কেনেকুৱা ল'লোঁ, পিন্ধি দেখাম। ঘৰত পিন্ধাহে হয়, এইটো মোৰ, এইটো একদম বগাটো নাই ন, বগাটো লেতেৰা হ'লে ধৰিব পাৰে। এইটো কেই নম্বৰ? এইটো হেৰি তাৰমানে 3 চাইজ, শকত কিনি বুলি কথা নাই, শকত হ'লে বহল হৈ যায়। পিন্ধি চাওক এইটো অকণমান নিচিনা ভাল লাগে, মানে ৰংটো ভাল লাগে। Pincho. নতুন চুৱেটাৰ। ৰাতি বাজিছে 8টা বাজিছে আৰু আমাৰ কেমেৰামেনে পুৰা ফটো মাৰি আছে। তো আৰু অথনি বস্তুটো অনা হ'ল, আৰু এইটো হৈছে এটা ৱাৰ্ড্ৰব। হ'ব দিয়া মাৰিব নালাগে, মই জধলা হৈ আছোঁ। ৱাৰ্ড্ৰব এটা আনিবলৈ গৈছিলোঁ, আৰু এইটো আনিলোঁ, এইটো আৰু ল'লোঁ এটা শ্বেম্পু, এইটো চানচিল্ক ক্ৰীমটো, এইটোহে মোক চুট কৰে। মই এতিয়া ইউজ কৰি আছোঁ মামাআৰ্থৰ শ্বেম্পু ইউজ কৰি আছোঁ, কিন্তু মামাআৰ্থৰ কি হয় শ্বেম্পুটো ইমান চুট নকৰে, মানে চুলি সৰিছে ভাল নহয় সেইটো, সেইকাৰণে আনিলোঁ এইটো কিন্তু মোক চুট কৰে এইটো। তো এইটো আৰু এইটো হৈছে 650 ml। এইটো ল'লে ডাঙৰ এটা আনিছোঁ, কাৰণ সৰুটো পটককৈ আদায় হৈ থাকে, কাৰণ মই মানে মোৰতো দুদিনৰ মই ধুইয়ে থাকোঁ চুলিখিনি, সেইকাৰণে আৰু নুধুলে কিবা মোৰ চুলিবোৰ তেল হৈ যায়, কিবা স্কিনটো মানে এইটো অইলি নিচিনা। আৰু এইটো আনিলোঁ, এইটো দাম হৈছে 525 টকা। তো
এইটোকে আনিলোঁ আৰু ইমানেই আৰু একো অনা নাই এইটো ৱাৰ্ড্ৰবটো আনিবলৈ গৈছিলোঁ এইটো হৈছে এইটো দেখাই দিছোঁ এইয়া ভিতৰটো এনেকুৱা ডাঙৰ এনে 3 ডোৰৰ আনিছোঁ মই আৰু এইটো ইয়াত এইটো DSLRটো ৱাই দিছোঁ ইয়াত এইটো এনেকুৱা এইটো চাইডে হাজবেণ্ডৰ কাপোৰ থ'ব লাগিব এইটো আনিলোঁ কাৰণ এইটো অৱস্থা এয়া সেইকাৰণে আনিবলগীয়া হ'ল এইটো মানে একদম তাৰ কাপোৰ থ'বলৈ জেগা নাই গোটেইখন খেচেং মেচেং হৈ আছে সেইকাৰণে আনিবলগীয়া হ'ল এইটো মোক পইচা থোৱা এইটো টেকেলটো দিছে ন আৰু গুড মৰ্ণিং এতিয়া হৈছে ৰাতিপুৱা আৰু কালি ভ্লগটো কৰা নহ'লগে আৰু এতিয়া ৰাতিপুৱা বাজিছে 9টা আৰু মই বনাবলৈ লৈছোঁ আজি খিচিৰি তো আজি খিচিৰি খাম বহুত দিনৰ মূৰত তো অলপ দেখাম আপোনালোকক মইনো কেনেদৰে বনাওঁ তো চাই থাকিব এয়া চব্জি লৈছোঁ পুৰা মিক্স গাজৰ ফুলকবি আলু ফ্ৰেঞ্চবিন দাংবডি সব লৈছোঁ মিক্স আৰু এইপিনে পিঁয়াজ আদা নহৰু এইপিনে মচুৰ দাইল বুট এইকেইটা লৈছোঁ আৰু চাউল লৈছোঁ ইয়াত দিম ৰিফাইন তেল মিঠাতেলত নবনাওঁ আজি ৰিফাইনত বনাম তেল গৰম হ'ল হালধি এতিয়া দিম ইয়াত মই বুটকেইটা বুট দিলোঁ দাইল দিলোঁ এতিয়া ইয়াত দিম মই চব্জিখিনি এতিয়া ইয়াত দিম মই নিমখ সোৱাদ অনুসৰি চাউলত পানী দিম অকণমান বেছিকৈ দিছোঁ এতিয়া এইখিনি মই মিক্স কৰি দিম এতিয়া মই দিম মছলা দিম মই জিৰা আৰু ৰেড চিলি চব্জিখিনি অকণমান সিজাৰ পিছত মই এতিয়া ইয়াত দিলোঁ চাউলখিনি দি আৰু এইখিনি মিক্স কৰি দিম আৰু তাৰপিছত মই পানী দি দিম ইয়াত গৰম পানী আৰু এয়া আমাৰ খাবৰ হৈ গ'ল খিচিৰি এয়া মই অলপ দেখাই দিছোঁ আপোনালোককো আৰু বনালোঁ গাজৰ পিঁয়াজ বিলাহী এনেদৰে চাটনি এখন বনালোঁ তো খাই বৈ আজৰি এইপিনে চাবোন তাবোনবোৰ জাপিছে
ধুনীয়াকৈ সজাই দিলে বস্তুবোৰ এয়া চাবোন তাবোন কিবা কিবি এই নতুন কটেজত সজাই দিলে আৰু আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ আকৌ অন্য এটা ব্লগৰ সৈতে আপোনালোকক পুনৰ লগ পাম তো আজিলৈ ইমানেই বাই বাই